সাগৰ যি সাগৰী। কথা আৰু আবৃত্তি প্ৰশান্ত গগৈ। এটি শব্দ মাইনা। তাৰ মাজতে প্ৰশান্ততা আহি পৰে ক'ৰ পৰা জানো। দুচকু ম্ৰিয়মান হৈ পৰিছে। সাগৰে গতি সলাইছে, নদীয়ে সুতি সলাইছে, কিন্তু বতাহেতো একো সলাব পৰা নাই। এয়াই দিঠকতা, এয়াই সমাজ, এয়াই দিঠকতা। সাগৰ যি সাগৰী, বতাহ যি বতাহে। সিহঁতৰ কি মৰম বোলা বস্তুটোৰ একো ভাৱ নাই, আবেগ নাই, নে বিবেকহীন হৈ পৰিছে ৰোমিঅ'ৰ দৰে। প্ৰেমতো নপৰে নহয়, যেন ধিক্কাৰ দিব লগা এক পবিত্ৰ ভাৱধাৰাই। মাইনাক যদি সাগৰৰ লগত তুলনা কৰোঁ, আকৌ সাগৰক যদি মাইনাৰ লগত তুলনা কৰোঁ, এয়া কি মোৰ মনৰ ভাৱৰ প্ৰশান্ততা নহ'ল? সেই বিশালতাই কি প্ৰেম সৃষ্টি নকৰিব? না, কৰিব। কিন্তু সেই মিলনৰ অৰ্থ হৈ পৰিব কি? কেৱল ধ্বংস নে কিবা আন?